গাইস ইতিমধ্যে আমার মাজত উপস্থিত হৈ পৰিছে আমাৰ ইউটিউবাৰ দাদা অচিন্দু চেনেল নামৰ ব্যক্তিজন ইউটিউবাৰ নহয় ভাই গাইস মই ইউটিউবাৰ নহয় দে মা কষ্ট এই মোৰ প্ৰফেশন বেলেগ দে মোৰ ইউটিউবাৰ নহয় গাইস শুনক 17000 মানে ফ্যামিলি সাবস্ক্রাইবার 17000 থকা এখন চেনেল মানে এটো ইউটিউবাৰে হয় ইউটিউবাৰ নহয় দে যদি আপুনি আপোনাক ইউটিউবাৰ বুলি গণ্য নকৰে মই এইটোৰ কাৰণে মই ভিডিও এক্সট্ৰাকে ভিডিও বনাই দিছো যে গম পাইছো মোৰ প্ৰফেশন বেলেগ এইটো হয় গম পাইছো দাদা ইউটিউবাৰ হবা মন নাই বা ইউটিউবাৰ নহয় কিন্তু দাদাৰ পিছত বহুতো মানুহ আছে সাপোর্ট করা কারণ 17000 তাৰে মাজত মইতো বহুত মানে সাপোর্ট কৰো বিশেষকে থ্যাংক ইউ তো কিবা গাইস ইয়াকো সাপোর্ট কৰিবা আবু সাইদ টেক উইথ না লজিক ট্রেন্ড আবু লজিক ট্রেন্ড আবু সো ভাল লজিক মানে লাইক ধ্ৰুৱৰাতি অৰ দেশভক্ত তাৰপিছত ৰবি ভাল ভিডিও দিয়ে মানে ট্রেন্ডিং টপিক বা ট্রেন্ডিং কি হৈ আছে ইন্ডিয়াত বা ওয়ার্ল্ডত অসমত সো হিন্দীত আহে পুৰা লাইক কমেন্ট শেয়ার সাবস্ক্রাইব আৰু শেয়ার কৰি দিবা আৰু পাৰিলে ফুল ভিডিওটো চাবা 100% নলেজ পাবা শিওর হৈছে অচিন্দা আমাৰ এইখন মহাবিদ্যালয় ছাত্ৰাবাসৰে মানে প্ৰাক্তন আৱাসী তো কেইবছৰ 2 বছৰ হ'ল না 3 বছৰ 3 নাই মানে ইয়াৰ পৰা 2 বছৰ হ'ল ইয়াত পাঁচটা হোৱা তো দাদাৰ লগত এটা ভাল বন্ডিং আছে আৰু দাদাৰ চেনেলৰ নাম হৈছে অচিন্দু য'ত 17.7k সাবস্ক্রাইবার আছে আমি এটো ইউটিউব হিচাপে গণ্য কৰা নাই দে আমি এটো ভাবিছো যে ইমান মানুহে দাদাক মানে সাপোর্ট কৰিছে দাদাৰ এটা মানে সাপোর্ট বৰ্ডাৰ হিচাপে মানে সবে আছে তো সেইটো সাপোর্ট কৰিবা কি লজিক ট্রেন্ড আবু প্লিজ আৰু কি কৰছা আৰু বিশেষকে মই যি মানে ভিডিও বনাও ইয়াৰ পাছত মানে দাদাই বহুত মানে হেল্প কৰে মানে দাদাক অশেষ ধন্যবাদ কেতিয়াবা গালিও দিয়ে অলপ চলপ ভিডিও নবনাও কাৰণে বাট এইটো মই সাপোর্ট দিছে মই এনেকা বেয়া নাপাও যে মোক কিয় গালি দিলাক এইটো ভাবো যে মানে মোক সাপোর্ট কৰে বুলিহে মোক ভাল পায় কাৰণে মোক গালি দি আছে সেইটোৱে হৈছে মৰম আৰু এয়া চাব পাৰিছে বুঢ়া বনাই আছে বুঢ়া পিয়াজ জলকীয়া আইছো আমাৰ আবু সাহেদ দা তথা সেকেন্ড নাম কটি দা আমি এতিয়া আহিছো আমাৰ কিচেন ৰুমত এতিয়া চাও কিমান জুই জ্বলি আছে চাও ভাত বনাই দিলো আমি এতে ডালি আছে তো হাই নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল কি আছে নাম স্টিফেন আবু স্টিফেন গাইস আবুজ ব্লগ তো এতিয়া আমি আপোনালোকক দিম হোস্টেল টুৰ বলক এতিয়া আমাৰ লগত I am sorry মানে মোৰ আজি ফাৰ্স্ট এই কাৰণে অলপমান মানে বেয়া হৈ আছে চাই থাকক আমাৰ লগত ভিডিওটো অন্তিম সংস্কাৰক লগি চাই থাকিব মানে সব মানে ইয়াতে আমাৰ যেটো পৰিয়ালবৰ্গ আছে সদস্য ইয়াতে সবে আমি সন্ধিয়া প্ৰাৰ্থনা কৰো মানে ভাল এটা পৰিবেশ হয় ইয়াতে বহুত ভাল পৰিবেশ তো হে আৰু এতিয়া আমি যাম আমাৰ ডাইনিং হলত আমাৰ জুনিয়ৰ কেইটাই ভাইটি কেইটাই খাই আছে আপোনালোকক দেখাম আজি আমাৰ হোস্টেলত আছে মাছ তো আপোনালোকে আমাৰ লগত থাকক চাই থাকক ভিডিও আমি যাই আছো এতিয়া মেছত আপোনালোকক দেখাই দিম কি ধুনীয়া চাউল ভিডিওটো অলপ স্কিপ নকৰালৈকে সকলোৱে চাই থাকক গাইস একদম একচুয়ালি মানে মই আগতে বহুত হোস্টেলত থাকিছো কিন্তু বিএছ কলেজ মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ যেটো খানা সেইটো গাইস মানে স্পেশালি মোক বহুত ভাল লাগছে ম্যানেজাৰ ভাইটি কোৱা তোমাৰ মানে ম্যানেজাৰ হৈ কিনে কেনে লাগিছে এক্সপেৰিয়েন্স মেনেজাৰ হৈ কিনে মোক ভালে লাগিছে যেহেতু আমি এটা খোৱাৰ কাৰণে ব্যৱস্থা কৰা আৰু সেইটো সকলোকে মেনেজ কৰিব লগা হয় তে এই ক্ষেত্ৰত ভালে লাগছে মই এইটোৱে ক'ব বিচাৰোঁ কিবা এনে মানে জ্বালা যন্ত্ৰণা লাগছে না অলপ জ্বালা যন্ত্ৰণা এইটো ভাল কাম কৰিব গ'লে এটা অলপ জ্বালা যন্ত্ৰণা হ'বই এটা কি ক'ম আৰু তো গাইস আমাৰ বিএছ কলেজ মেন্স হোস্টেলত চলি আছে ইয়াৰ নুডলছ পাৰ্টি একদম হোমমেড হয় মানে হোমমেড ক্ৰেডিট গোজ টু নুৰজামানে নুৰজামানে পাৰ্টি দিছে প্ৰসাদ বিলাইছে কৈ দিয়া মনিটৰ স্যাৰ কিবা জয় অসম আজি মই মানে গণেশ পূজা উপলক্ষে আমি হোটেলত প্ৰসাদ বিতৰণ কৰি আছো আমাৰ ভক্তসকলে খাব আহা ভক্তহঁত ক্ৰিষ্টফাৰ কোৱা আহা বহি যোৱা এ বেল মাৰি দি সবকে আহিবা দি সবে খাম
তো ভাল লাগিছে পাৰ্টিটো খাই জয় বান্দুৰী জয়